নমস্কাৰ বন্ধু বান্ধৱীসকল অসমীয়া চেনেল নীলাক্ষী কিচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মই কি শাক চিঙিছোঁ চিনি পাইছেনে আপোনালোকে? যদি পাইছে জনাব দেই। এই শাকবিধক আপোনালোকৰ ফালে কি বুলি কয় বাৰু জনাবচোন। আমাৰ ফালে হেলেচি শাক বুলি কয় আৰু আপোনালোকৰ ফালে কি বুলি কয় জনাবলৈ নাপাহৰিব। আজি মই হেলেচি শাক আৰু লগত কণী দুটা দি ভাজি বনাম। লগত কণী দিলে বৰ সোৱাদ হয় ভাজিখন খাবলৈ। আপোনালোকে এনেকৈ খাই চাবচোন। মই এইখিনি ভাজি বনাবলৈ গোটা জিৰা কেইটামান, কালঞ্জি অলপ আৰু পিঁয়াজ এটা সৰু সৰুকৈ কাটি দিছোঁ। পিঁয়াজখিনি অলপ ভজা হোৱাৰ পিছত এটা আলু কাটি দিছোঁ সৰু সৰুকৈ। আলুখিনি অলপমান ভজা হোৱাৰ পিছত শাকখিনি দি দিছোঁ আৰু কিছু সময়ৰ পিছত শাকখিনি সিজি অহাৰ পিছত একেলগে কণীকেইটা দি দিছোঁ। কণীকেইটা দি দিলে শাক ভাজিখিনি খাবলৈ বৰ সোৱাদ হয়। আপোনালোকেও বনাই চাবচোন এনেকৈ। এইফালে আমাৰ বেটাই আকৌ চিঞৰি আছে, তাৰ চিঞৰ বাখৰ শেষেই নহয় আকৌ। এনেকৈ কণীখিনি কিছু সময় ভাজি ল'ম, যেতিয়ালৈকে কণীখিনি শুকান হৈ শাকখিনিৰ লগত মিলি নাযায়। এয়া দেখিছে নহয়, শাকখিনিৰ লগত ধুনীয়াকৈ মিলি গ'ল। এনেকৈ কিছু সময় একেলগে লৰাই থকাৰ পিছত আমাৰ শাক ভাজিখিনি ৰেডি হৈ যাব। ৰেডি হৈ গ'ল আমাৰ হেলেচি শাক ভাজিখন। আপোনালোকেও বনাই খাই চাব দেই, বৰ টেষ্টি হয় কিন্তু। বন্ধু বান্ধৱীসকল, আৰু আজিৰ এয়া আমাৰ দুপৰীয়া কাৰীখন ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাবলৈ নাপাহৰিব দেই। ভিডিঅ'বোৰ চাই যদি ভাল লাগে লাইক, কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।